নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে প্ৰেক্টিছ ভিডিঅ', যিটো যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ আমাৰ বিহুৰ বাবে কেনেধৰণে চিলেকশ্যন কি কথা হৈ আছে, কি কেনেধৰণে হৈছে চিলেকশ্যন কি প্ৰচেছ। আৰু আজিৰ ভিডিঅ'টো ক'ত কেনেকৈ কি প্ৰেক্টিছ হয় সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লক আমি একেবাৰে প্ৰেক্টিছ হোৱা জেগাতে লগ পাম। এনেধৰণে আহি পাই গ'লোহি প্ৰেক্টিছৰ জেগা। আচলতে ভিডিঅ'টো বহুতেই উৎপাদন বনাব লগা হৈছে। আৰু আজিৰ প্ৰেক্টিছ আছে নগাঁও পুলিচ ৰিজাৰ্ভত, তাতে হ'ব। আৰু তালৈকে গৈ আছোঁ। তো ব'লক একেবাৰে জেগাতে আমি কথা পাতিম তাত গৈ। আৰু এয়া আহি পাই গ'লোঁ নগাঁও পুলিচ ৰিজাৰ্ভ। ইয়াৰ ভিতৰতে হ'ব আমাৰ প্ৰেক্টিছ। আৰু এয়া দেখিব পাৰিছে সম্পূৰ্ণৰূপে ইয়াতে মেডিকেলৰো সুবিধা কৰা আছে। কাৰোবাৰ কিবা অসুবিধা হ'লে ভিতৰতে ডক্টৰৰ টীম থাকিব। তো ব'লক ভিতৰত যাওঁ, ভিতৰত গৈ দেখাই আছোঁ। ইয়াতে হ'ব এতিয়া প্ৰেক্টিছ, সকলো ৰখি আছে। দেখিব পাইছে গোটেই কাপোৰ চাপোৰ পিন্ধি আছোঁ, ঢোল চলি আছে। অলপ পিছত হ'ব প্ৰেক্টিছ, দেখাই চাই থাকক। বিহুৱাসকল ৰখি আছে ইয়াতে বিহুৱতী সকলো এনেধৰণে বহি আছে। প্ৰেক্টিছ অলপ পিছতকৈ আৰম্ভ হ'ব আৰু হৈ আছে। এতিয়া এম এল এ ছাৰ আহিব, ডি চি ছাৰ আহিব, সকলো এম এল এ ছাৰো আহিব, সকলোবোৰ আহিব। ইয়াতে হৈ আছে। এতিয়া অলপমান বাহিৰত ওলাই আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু ভিতৰত গৈ পেলাই কেনেকৈ হৈছে কি হৈছে সকলোবোৰ দেখাই থাকিম, চাই থাকক। আচলতে কি হ'ব ভাগৰ লাগিছে, ভাগৰ জেগা চব বহি আছে। কিন্তু সোমাই গ'লে এইটো কেবিন ৰুম দিছে বিহুৱতীসকলৰ বাবে। এইটো বিহুৱাসকলৰ বাবে ল'ৰাবোৰৰ কাৰণে দিছে। ইয়াতে কাপোৰ কানি চেঞ্জ কৰিব পাৰে, বা ইয়াতে চবে ঢোল বা ঢোলৰ বেগ নিজৰ বস্তুবোৰ ইয়াতে থৈ দিছে। এইটো ল'ৰাবোৰৰ বাবে, ছোৱালীবোৰৰ বাবেও বেলেগ দিয়া আছে। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো ইয়াতে সামৰিব ওলাইছোঁ, যথেষ্ট ভাগৰ লাগিছে। এতিয়া আছোঁ ৰুমৰ ভিতৰত। এয়া ৰুমলৈকে আকৌ আহি গ'লোঁ। আৰু মোৰ কাপোৰযোৰ চেঞ্জ হৈ গ'ল, কাৰণ মই মোৰ এক্সাম হৈ আছে, মোৰ পৰীক্ষা আছিলে। পৰীক্ষাৰ কাৰণে মই আকৌ কলেজ যাব লগা হ'ল। তাৰপিছত কলেজৰ পৰা আকৌ বাহিৰে ইয়াতে আহি কাপোৰযোৰ চেঞ্জ কৰি পেলাই আকৌ প্ৰেক্টিছ কৰিলোঁ। যথেষ্ট ভাগৰো লাগিছে। আৰু এই ভিডিঅ'টো যিমানে আছিল, যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, থেংক ইউ।